মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি পদ আৰু ইয়াৰ ভাগসমূহৰ বিষয়ে আলোচনা কৰিম। বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো অৰ্থযুক্ত শব্দকে পদ বোলে। অৰ্থাৎ বাক্য এটা বনাবৰ বাবে যিবিলাক শব্দ ব্যৱহাৰ কৰা হয়, সেই প্ৰতিটো শব্দই একো একোটা পদ। যেনে ব্ৰহ্মপুত্ৰ এখন ডাঙৰ নদী। এই বাক্যটোত থকা এই 4টা শব্দই হৈছে একো একোটা পদ। পদ 5 প্ৰকাৰৰ: বিশেষ্য পদ, বিশেষণ পদ, সৰ্বনাম পদ, ক্ৰিয়াপদ আৰু অব্যয় পদ। বিশেষ্য পদ: যি পদে কোনো বস্তু, মানুহ, প্ৰাণী বা ঠাই আদিৰ নাম বুজায় তাকে বিশেষ্য পদ বোলে। অৰ্থাৎ নাম বুজোৱা পদসমূহেই হৈছে বিশেষ্য পদ। যেনে ৰাম, হৰি, কাজিৰঙা, হিমালয়, গৰু, কাগজ ইত্যাদি। বিশেষণ পদ: যি পদে দোষ, গুণ, পৰিমাণ, সংখ্যা আদি বুজায় তাকে বিশেষণ পদ বোলে। যেনে ভাল, বেয়া, 4টা, 5টা, 1, 2, ধনী, দুখীয়া ইত্যাদি। সৰ্বনাম পদ: যি পদ বিশেষ্য পদৰ সলনি ব্যৱহাৰ কৰা হয় তাকে সৰ্বনাম পদ বোলে। যেনে তেওঁ, তেখেত, সি, তাই, তাত, ইয়াত ইত্যাদি। ইয়াত বিশেষ্য পদৰ নামৰ সলনি এইবিলাক তেওঁ, তেখেত, সি, তাই ইত্যাদি ব্যৱহাৰ কৰা হয়। ক্ৰিয়াপদ: যি পদে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়াপদ বোলে। যেনে খাইছে, শুইছে, নাচিছে, গাইছে ইত্যাদি। অব্যয় পদ: যি পদৰ কেতিয়াও ৰূপ সলনি নহয় তাকে অব্যয় পদ বোলে। অৰ্থাৎ অব্যয় পদৰ কেতিয়াও ৰূপৰ সলনি নহয়। যেনে নাইবা, নতুবা, আৰু, কিন্তু, যদি, অথবা ইত্যাদি। ধন্যবাদ।